মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক সপ্তম শ্ৰেণীৰ গণিতৰ অধ্যায় ২ ভগ্নাংশ আৰু দশমিকৰ বিষয়ে বুজাম। সাধাৰণ ভগ্নাংশ আৰু দশমিক সংখ্যাৰ বিষয়ে তোমালোকে ষষ্ঠ শ্ৰেণীত পাই আহিছা। ইয়াত কিছুমান ভগ্নাংশৰ উদাহৰণ দিয়া আছে। এই ভগ্নাংশসমূহৰ পৰা প্ৰকৃত অপ্ৰকৃতৰ মিশ্ৰ ভগ্নাংশ বাছি উলিয়াব লাগে। প্ৰকৃত ভগ্নাংশ চোৱা 3/2, 7/5, তাৰপিছত আছে 10/1, তাৰপিছত 20/13, তাৰপিছত 9/5। এই ভগ্নাংশসমূহ প্ৰকৃত ভগ্নাংশ। কিয়? চোৱা ইয়াত চোৱা হৰ ভগ্নাংশ এটাৰ সদায় হৰ আৰু লব থাকে। তলৰ সংখ্যাটো হৰ বুলি কয় আৰু ওপৰৰ সংখ্যাটোক লব বুলি কয়। ইয়াত চোৱা তোমালোকে ইয়াতে 7 হৰ 5 লব, 10 হৰ 1 লব আৰু 3/2। ইয়াত চোৱা হৰটো ডাঙৰ, লবটো সৰু। ইয়াতে হৰটো ডাঙৰ, লবটো সৰু, হৰটো ডাঙৰ, লবটো সৰু, হৰটো ডাঙৰ, লবটো সৰু, হৰটো ডাঙৰ, লবটো সৰু। এই হৰ ডাঙৰ আৰু লব সৰু থাকিলে এই ভগ্নাংশসমূহক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। ইয়াৰ বিপৰীতে চোৱা অপ্ৰকৃত ভগ্নাংশত হৰ সৰু, লব ডাঙৰ থাকে। 4/7 ইয়াত হৰটো সৰু আৰু লবটো ডাঙৰ, গতিকে এইটো অপ্ৰকৃত ভগ্নাংশ। ঠিক তেনেকৈ চোৱা তোমালোকে 18/23, 17/29 এইসমূহক কয় অপ্ৰকৃত ভগ্নাংশ। আকৌ চোৱা মিশ্ৰ ভগ্নাংশ, এইসমূহ মিশ্ৰ ভগ্নাংশ। ইয়াত চোৱা মিশ্ৰ ভগ্নাংশ এটা স্বাভাৱিক সংখ্যা 6 আৰু 5/4 প্ৰকৃত ভগ্নাংশ। এই দুটা লগ হৈ এটা মিশ্ৰ ভগ্নাংশ হৈছে। ইয়াত উদাহৰণ হিচাপে চোৱা তোমালোকে 1 সমষ্টি 2/1 এইটো এটা মিশ্ৰ ভগ্নাংশ। 6 সমষ্টি 5/4 এইটো এটা মিশ্ৰ ভগ্নাংশ আৰু 13 সমষ্টি 4/3 এইটো এটা মিশ্ৰ ভগ্নাংশ। ইয়াত লিখা আছে হৰ লবতকৈ ডাঙৰ হ'লে প্ৰকৃত ভগ্নাংশ এইখিনি, লব হৰতকৈ ডাঙৰ হ'লে অপ্ৰকৃত ভগ্নাংশ এইখিনি। এটা স্বাভাৱিক সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ লগ বা যোগ হৈ থাকিলে মিশ্ৰ ভগ্নাংশ এইখিনি। দুটা ভগ্নাংশ কেনেকৈ পূৰণ কৰিবা তাৰ বাবে এই সূত্ৰটো দিয়া আছে। দুটা ভগ্নাংশৰ পূৰণফল সমান। ওপৰত ভগ্নাংশ দুটাৰ লবৰ পূৰণফল, তলত ভগ্নাংশ দুটাৰ হৰৰ পূৰণফল, অৰ্থাৎ লব ইনটু লব বাই হৰ ইনটু হৰ। এই উদাহৰণটো চোৱা পূৰণফল নিৰ্ণয় কৰা। 6/7 ইনটু 2/5 এই ভগ্নাংশ দুটা পূৰণ কৰা হৈছে। তাৰ বাবে এই দুটা হৰ চোৱা এয়া 7 ইনটু 5, ওপৰত চোৱা লব দুটা পূৰণ কৰা হৈছে 6 ইনটু 2। চোৱা 6 2 12 আৰু 7 5 35। নতুন ভগ্নাংশটো হ'ল 35/12। 2 নম্বৰটো নাচাওঁ, 3 নম্বৰটো চাওঁ। ইয়াত চোৱা 8/21 ইনটু 9/10। গতিকে হৰ দুটা ইয়াতে পূৰণ কৰা হৈছে। চোৱা ইয়াতে 21 আছে, ইয়াতে 10 আছে। 21 ইনটু 10, ওপৰত আছে কি 8 আৰু 9, 8 আৰু 9 আছে। চ' 8 ইনটু 9। গতিকে ইয়াতে কি কৰা হৈছে, কি ইয়াতে কাটাকাটি কৰা হৈছে। ইয়াত চোৱা এই 10 আৰু 8 কাটা যাব। কেনেকৈ 10ক 2ৰে যাব, 2 5 10। ঠিক তেনেকৈ 2ৰে 4 বাৰ যাব, 2ৰে 4 বাৰ, 2ৰে 5 বাৰ।
ঠিক তেনেকৈ ইয়াতে 21 আৰু 9 কাটাকাটি কৰিলে ইয়াক 3ৰে যাব 3ৰে 7 বাৰ 3ৰে ঠিক তেনেৰে 3 বাৰ 3 3 গুণ 9 3 7 গুণ 21 সো কি থাকিল ইয়াত থাকিল 4 আৰু ইয়াত থাকিল 3 তলত কি থাকিল ইয়াত 7 আৰু 5 সো 4 পূৰণ 3 আৰু 7 পূৰণ 5 আৰু কাটাকাটি না যায় গতিকে ইয়াতে 4 3 গুণ 12 7 5 গুণ 35 সো ভগ্নাংশটো হল 35 ভাগৰ 12 অনুশীলনী 2.1 question number 1 পূৰণফল উলিওৱা a 1 6 into 2/3 so আমি লিখিম 1 solution a 1 yes 6 into 2/3 equal to আমি কি লিখিম এটা হৰ হিচাপে অকল 3 আছে লব আমি এই দুটা লব হিচাপে লম কাৰণ 6 ৰ তলত 1 থাকেই 6/1 so 6 into 2 আমাক এটা কাটাকাটি যাব সক 3 ৰে কাটিলে কি হ'ব 3 2 গুণে 6 আসলতে 3ক কাটিলে এতে 1 হ'ব 3 1 গুণ 3 আৰু 3ক 3 2 গুণে 6 হয় 3ক 6 ৰে কাটিলে 2 হ'ব 3ক 3 ৰে কাটিলে 1 হ'ব কিন্তু লিখা না যায় 1 টো তেতিয়ালে কি হ'ব 2 2 গুণে 4 হ'ব তলত 1 হয় কিন্তু 1 টো আমি নিলিখিলেও হয় 1 ভাগৰ 4 আমি নিলিখো গতিকে এটো হ'ব 4 ঠিক তেনেকে 2 নম্বৰটো ইয়াতে লিখি দিছো মই কিমান আছে 7 into 1/5 তলত হৰ হিচাপে 5 আছে ওপৰত কি আছে কাৰণ 7 ৰ তলত 1 থাকে 1 into 5 এনেকৈ লিখিব পাৰি সো 7 into 1 লব দুটা সো 7 1 গুণ 7 তলত হৰ হিচাপে 5 আছে হৰ হিচাপে 5 আছে 7 into 1 by 5 that is 7 1 গুণ 7 আৰু 5 আছে 3 নম্বৰত কি আছে 5 into 2 সমষ্টি 4 ভাগৰ 3 আছে সো এটু কাম কি কৰিব লাগিব 5 into এই সমষ্টিটো আমি ভাঙি লব লাগিব এটু এটা মিশ্ৰ ভগ্নাংশ ইয়াক আমি অপকৃত ভগ্নাংশলৈ আমি লব পাৰিম অৰ্থাৎ এই দুটা পূৰণ কৰিব লাগিব তাৰ লগত এটু যোগ কৰিব লাগিব তে আমি ইয়াৰ লগটো পাই যাম হৰটো 4 এ থাকিব সো 4 2 গুণে 8 8 যোগ 3 কিমান হ'ব 11 তলত 4 আছেই ওপৰত কিমান হ'ব 11 সোয়া এতিয়া আগৰ নিচিনাই হৰ হিচাপে কিমান আছে 4 আছে আৰু লব হিচাপে 5 into 11 তো কৰিলে কিমান হ'ব 4 ওপৰত কিমান হ'ব 5 11 গুণ 55 এটো হ'ব आंसर ইয়াৰ এতিয়া বিৰ নিচিনা আমি উদাহৰণত কৰিছো কি আছে 1/7 into 1/9 so হৰ into হৰ তলত হৰ দুটা পূৰণ কৰিব লাগিব 7 into 9 ওপৰত লব দুটাৰ পূৰণফল কি হ'ব 1 into 1 তে কেনসেল নাই কাটাকাটি না যায় গতিকে ডাইৰেক্ট আমি পূৰণ কৰিম 7 9 গুণ 63 আৰু 1 1 গুণ 1 এটো ঠিক তেনেকে বিৰ দুইটো কৰি দি আছো কি আছে 1/45 into 9/39 সো ইয়াত আমাৰ হৰ দুটা কি আছে 45 আৰু 39 45 into 39 লব কি আছে
1 into 9 so ইয়াতে আমাৰ সো কাটা কাটি যাব 9 5 গুণ 45 তো ওপৰত কি থাকিল 1 থাকিল আৰু তলত থাকিল 5 into 39 so 39 into 5 কিমান হ'ব 9 5 গুণ 45 হাত থাকিল 4 5 3 গুণ 15 15 4 19 so কিমান হ'ব এতিয়া ইয়াত 195 ওপৰত হ'ব 1 by 195 এইটো হ'ব আনসাৰ ঠিক তেনেকৈ আমি 2ৰ 1টো কৰি চাওঁ মান নিৰ্ণয় কৰা 1 by 7 ৰ 1 by 5 so 2 নম্বৰটো আমি কৰিছো কি আছে 2 সলিউশন কি আছে একত কি আছে 1 by 7 into sorry ইয়াতে ৰ আছে ৰ into নাই 1 by 7 ৰ 1 by 5 so কি হ'ব 1 by 7 এটা ৰ মানে পূৰণ so 1 by 5 আগৰ নিচিনাই হল so এটা ৰ মানে সদায় পূৰণ হ'ব so হৰ কি আছে দুটা হৰ হিচাপে 7 আৰু 5 আছে 7 into 5 হ'ব ওপৰত অৰ্থাৎ লব কি আছে 1 into 1 so পূৰণ কৰিলে কি হ'ব 7 5 গুণ 35 আৰু ওপৰত কি আছে 1 1 গুণ 1 এটো হ'ব আনসাৰ